নগাঁও জিলা ভূমিলেখ্য কৰ্মচাৰী সন্থাৰ উদ্যোগত কীৰ্তি শিক্ষাৰ্থীক অভিনন্দন। ছাত্ৰ ছাত্ৰীসকলক সঠিক পথৰ সন্ধান দিয়ে শিক্ষক অভিভাৱকে। ডক্টৰ মিলন নেওগ। সদৌ অসম ভূমিলেখ্য কৰ্মচাৰী সন্মিলনীৰ নগাঁও জিলা শাখাৰ উদ্যোগত আজি নগাঁও জিলা পেঞ্চনৰ সন্থাৰ সভাগৃহত অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। এইবাৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়, নগাঁও সদৰ, কলিয়াবৰ, চামগুৰি, কামপুৰ, ধিং ৰাজহ চক্ৰত কৰ্মৰত ভূমিলেখ্য কৰ্মচাৰী সন্তানসকলক অভিনন্দন জনোৱা হয়। সন্মিলনী নগাঁও শাখাৰ সভাপতি বিশ্বজিৎ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ মিলন নেওগে শিক্ষাৰ্থীসকলক উদ্দেশ্যি কয় যে বৰ্তমান সময়ত শিক্ষাৰ্থীসকল প্ৰতিযোগিতাৰ দৃষ্টিভংগীৰে নিজক প্ৰতিষ্ঠা কৰাৰ কৰ্মত ব্ৰতী হ'ব লাগিব। ইয়াৰ বাবে শিক্ষাৰ্থীসকলৰ প্ৰয়োজন হ'ব সঠিক পথৰ সন্ধান। এই পথৰ সন্ধান দিব পাৰে শিক্ষক, অভিভাৱকে। শিক্ষাৰ্থীসকলে নিজকে উপযুক্ত নাগৰিক হিচাপে গঢ়ি তুলি নিজৰ লগতে সমাজৰ বিকাশৰ বাবে কাম কৰিবলৈ আহ্বান জনায় ডক্টৰ নেওগে। সন্মিলনী নগাঁও শাখাৰ সাধাৰণ সম্পাদক জয়দেৱ ভূঞাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকা, মুৰলী বৰুৱা, অপূৰ্ব হাজৰিকা, ভূমিলেখ্য কৰ্মচাৰী সন্মিলনীৰ ৰাজ্যিক সদস্য অকণ পাটৰ, নগাঁও শাখাৰ উপদেষ্টা গুণাৰাম বনিয়া, প্ৰেমকান্ত হাজৰিকা, সমাজকৰ্মী গুণকান্ত শৰ্মা আদিয়ে অংশগ্ৰহণ কৰে। সন্মিলনীৰ অতুল বৰাই আধৰুৱা অনুষ্ঠানত চন্দনা বেজবৰুৱাৰ পৰিচালনাত নগাঁৱৰ স্নেহ বন্ধন সাংস্কৃতিক মহিলা গোষ্ঠীয়ে সমবেত সংগীত পৰিৱেশন কৰি সভাৰ শুভাৰম্ভ কৰে। সভাত নগাঁও জিলাৰ ভূমিলেখ্য কৰ্মচাৰীসকলৰ 15গৰাকী কীৰ্তিমান শিক্ষাৰ্থীক গামোচা, শৰাই, স্মাৰক আৰু গ্ৰন্থৰে অভিনন্দন জনোৱা হয়। শলাগৰ শৰাই আগবঢ়াই সন্মিলনী ক্ষিৰোদ হাজৰিকাই। যিটোৱে সন্তানসকল কিন্তু বিপদে পৰিচালিত হয়, তেওঁলোকে এই টকাটো ক'ত খৰচ কৰে, কি কামত খৰচ কৰে, এই গোটেই কথাখিনি পিতৃ মাতৃয়ে জানিব লাগে, ক'লৈ যায়, কি কৰে। 2 নম্বৰ কথাটো হৈছে, আজি কিছুদিনৰ আগতে দিগন্ত বিশ্ব শৰ্মাৰ, বিশিষ্ট গৱেষক পণ্ডিত দিগন্ত বিশ্ব শৰ্মাৰ মই এটা বক্তৃতা শুনিছিলোঁ। জগতখনত এজন ক্ষুদ্ৰ হিচাপে মই কৰ্ম কৰি আছোঁ। মোৰ সেই জীৱনটোত যি অভিজ্ঞতা হৈছে ছাত্ৰ জীৱনত, তাকে ক'ব বিচাৰিছোঁ ছাত্ৰ ছাত্ৰীসকলক। ছাত্ৰ জীৱনৰ বৰ্তমান যিসকল এতিয়া কৃতি ছাত্ৰ ছাত্ৰীয়ে ইয়াত অভিনন্দন জ্ঞাপন ল'বলৈ আহিছে, তেওঁলোকৰ আচলতে জীৱনৰ প্ৰাইমেৰী শিক্ষাহে শেষ হৈছে মোৰ বোধে, আৰু জীৱনৰ যি বাকী চোৱা অংশ আছে, সেই অংশত নিজকে বৰ্তাই ৰাখিবৰ হ'লে বৰ্তমানৰ পৰা তেওঁলোকে যি শিক্ষা জীৱন তাক আগুৱাই লৈ যাব লাগিব গুৰুত্ব সহকাৰে।